Hello everyone, Gitasis vlogger আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা পেষ্ট্ৰি কেকৰ ৰেচিপি লৈ আনিছো। ৰেচিপিটোৰ কাৰণে আমাক লাগিব দুটা অৰিঅ' বিস্কুট আৰু এটা আমুল তাজা গাখীৰৰ পেকেট আৰু বেকিং পাউডাৰ। এটা বাউল লৈ লৈছো আৰু এতিয়া অৰিঅ' বিস্কুট গিটা ইয়াত এটা বাউলত দি দিম। এতিয়া আনটো বাটিত আমি যিখিনি ক্ৰীম আছিলে বিস্কুটৰ সেই ক্ৰীমখিনি ইয়াত বেলেগ এটা বাটিত এক্সট্ৰাকৈ উলিয়াই ল'ম। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, যিসকলে মোৰ চেনেলটো নতুন হয় সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্টো কৰিব। বিস্কুটখিনি হাতেৰে গুড়ি কৰি লৈ ইয়াত জোখমতে গাখীৰ ঢালি দিছোঁ। গাখীৰখিনি গৰম হ'ব লাগিব, গৰম গাখীৰ ঢালি দিছোঁ আৰু বাতি লৈ লৈছোঁ। সেই বাতিটোত ৰিফাইন সানি লৈ পেলাই এতিয়া মই বেটাৰখিনি ইয়াত ঢালি দিম। এয়া হৈ গ'ল। এতিয়া কুকাৰত মই এইটো হ'বলৈ দিছোঁ আৰু ফুটি থকা ক্ৰীমখিনিও গাখীৰ ঢালি অলপ অলপকৈ এনেদৰে ফেটি থাকিম। এইটো ৰেডি হৈ গ'ল। এতিয়া ইয়াত 4 ভাগ কৰি এনেদৰে কাষকেইটা কাটি ল'ম। এনেদৰে এটা কাষৰ পিনে এটা কাটি চাৰিওকাষে গুটিটো কাটি ল'ম। আৰু এতিয়া ইয়াৰ মাজফালটো মাজতো মানে এনেকৈ কাটি দিব লাগিব। এতিয়া আমি এনেদৰে মাজভাগটো কাটি ল'ম। কাটি হৈ যোৱাৰ পিছত এতিয়া আমি ইয়াত ক্ৰীমখিনি লগাই দিম। এনেদৰে ক্ৰীমখিনি লগাই দিব লাগিব। ইয়াত কোনো চিৰাপৰ ব্যৱহাৰ কৰিব নালাগে। এনেদৰে চুৰিখনেৰে মই লগাই দিছোঁ আৰু ক্ৰীমখিনি লগাই হৈ যোৱাৰ পিছত ইটো ছাইডটো ইয়াৰ ওপৰত দি দিম এনেদৰে আৰু ভালদৰে টেপি হেঁচা মাৰি দিম আৰু তাৰ ওপৰতো আকৌ বাকী থকা ক্ৰীমখিনি এনেদৰে সানি ল'ম। এতিয়া ইয়াত অলপমান ইটাৰ গুড়ি ছটিয়াই দিছোঁ। মোৰ বিস্কুটখিনি নাছিল বাবে মই বনবিটা গুড়িয়ে ছটিয়াই দিবলগীয়া হ'ল। বিস্কুট থাকিলে বিস্কুটো ছটিয়াই দিব পাৰে। আৰু ইয়াৰ মাজত দুটা আঙুলিৰে এনেকৈ ফুটা কৰি তাত জাম দি দিছোঁ আৰু এতিয়া এয়া কাটি দেখুৱাই দিছোঁ। চব কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও বিৰাট টেষ্টি হৈছিল। এয়া চব এয়াই আছিল আজি পেষ্ট্ৰি কেকৰ ৰেচিপি। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে আকৌ কৈছোঁ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে তেন্তে আজিলৈ আহোঁ। বাই বাই।